5 জুন বিশ্ব পৰিৱেশ দিৱস তাৰমানে ৱৰ্ল্ড এনভাইৰনমেণ্ট ডে এইটো গোটেই বিশ্বজুৰি আজিৰ দিনটো এটা তাৎপৰ্যপূৰ্ণ দিন আৰু ইয়াত আজি আমি এই ডেটো অবজাৰভেশ্যন কৰাৰ লগতে আমি কুচুগাঁও ডিভিজন ফৰেষ্ট ডিভিজনৰ ডিএফঅ'ৰ নেতৃত্বত কুচুগাঁও ডিভিজনৰ অন্তৰ্গত এই শ্ৰীৰামপুৰ বিট অফিচৰ কাৰ্যালয়ৰ ওচৰতে আমি গছপুলি ৰোপণ কৰিলোঁ আৰু ইয়াত আমাৰ ক'বলৈ গ'লে মহকুমা প্ৰশাসন তৰফৰ পৰা আমাৰ SDO চিভিল ডাঙৰীয়া আমাৰ SDPO মহকুমা আৰক্ষী বিষয়া আৰু আমাৰ DFO আৰু আমাৰ লোকাল এক্সিকিউটিভ মেম্বাৰ BTC মন্ত্ৰী আমাৰ মৃত্যুঞ্জয় নাৰ্জাৰী আৰু আমাৰ MCLA জন্দুৱাৰ সমষ্টিৰ আমাৰ উইলিয়াম নাৰ্জাৰী তেখেতসকলেও অংশগ্ৰহণ কৰি আমাৰ যিটো আজিৰ দিন সেই দিনটো অবজাৰভেন্স কাম যিটো আমি প্লেণ্টেশ্যন প্ৰগ্ৰাম এই প্ৰগ্ৰামত অংশগ্ৰহণ কৰাৰ কাৰণে মই যিটো নেতৃত্বলৈ এই প্ৰগ্ৰামটো অনুষ্ঠিত কৰিলে আমাৰ DFO ডাঙৰীয়াক ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু আমি গোসাইগাঁও মোৰ এজন বিধায়ক হৈ মই আশা ৰাখিছোঁ আমাৰ বনভূমিটো ৰক্ষা কৰিব লাগে বনৰ জীৱ জন্তু গছ গছনি এইটো ৰক্ষা কৰিব লাগে ভাৰে মানে আমি BTC প্ৰশাসন আৰু অসম প্ৰশাসনলৈ কুচুগাঁও ফৰেষ্ট ডিভিজনত যিমানবিলাক এছিয়াত এটা নামজ্বলা শাল গছৰ কাৰণে আছিল এতিয়া চৰকাৰী আইনমতে এইটো এটা নেশ্যনেল পাৰ্ক ৱাইল্ড লাইফৰ কিবা কৰা হ'ল আৰু এই ৱাইল্ড লাইফৰ যিটো কানুন ৰুল বা ৰেগুলেশ্যনবিলাক আছে মই সেইদিনা আমাৰ DFO ডাঙৰীয়াৰ লগত অলপ আলোচনা কৰিছোঁ বিশেষকৈ আজি এইবিলাক কথাটো আমাৰ উইলিয়াম নাৰ্জাৰী ডাঙৰীয়াও অৱগত অলপ কৰা হ'ল তাৰমানে এৱাৰনেছটো যথেষ্ট আমাৰ তাত প্ৰয়োজন ছাপ'জ ৱাইল্ড লাইফটোৰ ৰুলটো আমাৰ আইনটো কেনেকুৱা সেইকাৰণে যিবিলাক এণ্ট্ৰেঞ্চ ফৰেষ্টবিলাকত ৰয়্যমনা নেশ্যনেল পাৰ্ক আমাৰ আছে সেই নেশ্যনেল পাৰ্ক এইটো ইয়াত বনত সোমালে কি আইন কেনেকৈ পানিছমেণ্ট কি দণ্ডনীয় আছে এইবিলাক আমি সজা গাঁৱৰ মানুহবিলাকক আমি এৱাৰনেছ কৰিব লাগিব এতিয়াও বহুত মানুহ বুজা নাই ৱেষ্ট বেংগলত আমাৰ সেই যে বাক্সা টাইগাৰ প্ৰজেক্টক দালৈহে সোমাব পাৰে সিহঁতত হয়নে নহয় কিন্তু আমাৰ ইয়াতে খৰাতলৈ এতিয়াও চলৈ সোমায় এইবিলাক যাতে আইনটো ভালকৈ যাতে বুজাই দি বা হৰ্ডিং ডাঙৰ ডাঙৰ হৰ্ডিং লগাই দি বড়ো ভাষাত বা অসমীয়া ভাষাত বা ইংৰাজীত এইবিলাক আমি কিবা আমি ফিজিকেলি এৱাৰনেছ কৰিব নোৱাৰিলেও যাতে ডিপাৰ্টমেণ্টে হৰ্ডিংবিলাক য'ত এণ্ট্ৰেঞ্চ আছে হয়নে নহয় যিবিলাক জংঘলত সোমোৱা এইবিলাকত যাতে হৰ্ডিংবিলাক গাঁৱে ভূঞে অলপ জানাকৈ লগাই দিয়ে এইটোকে মই কামনা কৰিছোঁ আৰু জলবায়ুটো আমি ৰক্ষা কৰিবই লাগিব আজিৰ দিনটো সকলোৱে মানিব লাগিব আমি গছ ৰুবই লাগিব গছক আমি বচাবই লাগিব তেতিয়াহে আমি মানুহ বা জীৱ হিচাপে আমি জীয়াই থাকিবলৈ এই পৃথিৱীত সক্ষম হ'ম